নমস্কাৰ বন্ধু বান্ধৱীসকল, কাকলি&dristi ব্লগৰ অন্য এটি ভিডিঅ'লৈ মই কাকলি আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি আমি চাৰিটি পৰিয়াল ওলাইছো ডক্টৰ বেজবৰুৱা 2খন চাবলৈ। আজি হৈছে 4 তাৰিখ, ফেব্ৰুৱাৰীৰ 4 তাৰিখ, আৰু আজি আমি আমাৰ সময় সুবিধা মিলিছে আৰু আমি গোটেইকেইটি পৰিয়াল আমাৰ বাইকতে ওলাইছো। যেহেতু ল'ৰাটোকো থৈ যাবলৈ ঘৰত কোনো নাছিলে, গতিকে তাকো লৈ লৈছোঁ আৰু এনেদৰে সময় উলিয়াই সময় মিলিলেহে মিলে, নহ'লে যোৱা নহয়। আজি যাম কালি যাম গৈ থাকিয়ে যায়। গতিকে আমিও আজি পিছবেলা ওলাইছোঁ। এতিয়া সময় হৈছে প্ৰায় 1:20 আৰু আমাৰ শ্ব' আছে 1:45 মানৰ পৰা, আৰু আমি এতিয়া প্ৰায় নাফুক পাৰ হ'লোৱে। আমি সোণাৰী গৈ আছোঁ আৰু সোণাৰী আমি হলতে আজি চিনেমাখন চাম। গতিকে আমি এতিয়া ওলাই আহি নাফুক পাৰ হ'লোঁ আৰু আমাৰ 10 মিনিটমান লাগিব, আমি পামগৈ। আৰু আপোনালোককো চিনেমাখন চাই কেনেকুৱা পালোঁ জনাম। এইয়া আমি আহি পাই গ'লোহি আই লাভ সোণাৰী, আৰু ইয়াৰ পৰা বেছি নাই আৰু পাই যামগৈ ধুনীয়াকৈ। এইয়া আহি আমি চিনেমা হলৰ ভিতৰলৈ সোমাই যায় লাগি আছে বক্স অফিচ চিনেমা ডক্টৰ বেজবৰুৱা ধানো লাগি আছে। ডক্টৰ বেজবৰুৱা চাবলৈ আহিছোঁ আৰু তো ইয়াত একুৰিয়াম একুৰিয়াম কৈ উঠা সেই ওপৰতহে আছে। মিলিছে আহক আৰু বোলে এইয়া কবালৈ ঘূৰি গৈছোগে আমি। ডক্টৰ বেজবৰুৱা চাই কেনেকুৱা লাগিব? মজা লাগিলে চালা হয় নেকি? আৰু এতিয়া পাপাই কি আনিবলৈ গৈছে? চিপ আনিবলৈ গৈছে। চিপ খাবা নাই? এতিয়া বহিলা তুমি। আৰু এতিয়া বিৰতি দিছে চিনেমাখনৰ। এতিয়া চিনেমাখনৰ মাজতেই বিৰতিৰ সময়, সকলো বিৰতি দিছে আৰু চব বাহিৰলৈ গৈছে আৰু কিবা ওলাই গৈছে, কিবা আনিবলৈ গৈছে। আমাৰ দৃষ্টিৰ পাপাও গৈছে, আনিব আৰু হলৰ তলত যি এভেইলেবল আছে সেয়াই আনিব লাগিব, আৰু হলৰ ভিতৰত বেলেগ বস্তু বাহিৰৰ পৰা অনা এলাও নাই। আগতে চিনেমা চাই পাইছা নাই? ৱেইট কৰি আছো চিনেমা ষ্টাৰ্ট হোৱালৈকে। চাই থাকক ভিডিঅ'টো। ক'ত পাইছা? তো ফাইনেলি আমি ডক্টৰ বেজবৰুৱা চালোগৈ। এখন খুব ধুনীয়া চিনেমা, চাই খুব ভালেই পালোঁ আমি। আপোনালোকেও যাব এদিন চাবগৈ। আমি সোণাৰীত চাইছিলোঁগৈ আৰু আমাৰ 1:45 নে 20 এনেকুৱাই আছিলে, মই পাহৰিছোঁ টাইমটো। এনেকুৱাতে আমি চাইছিলোঁগৈ কালি। আহি ঘৰত আমনি লাগিলে আৰু ঘৰত বহুত কাম আছিলে, কাম বন কৰি ভিডিঅ'টো শেষ কৰা নহ'লে। গতিকে আজি ৰাতিপুৱাই ভাবিলোঁ ভিডিঅ'টো শেষ কৰি থওঁ, আৰু এতিয়া মই ঘৰৰ সকলো কাম বন কৰি আজৰি হ'লোঁ। হৈ মেলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। খুব এখন ধুনীয়া চিনেমা। চিনেমাখনৰ পৰিচালনা খুব সুন্দৰকৈ পৰিচালনা কৰা হৈছে আৰু স্ক্ৰীন খুব ধুনীয়া। সকলোৱে গৈ চাব পাৰে, মানে ফেমিলিৰ লগত গৈ ধুনীয়াকৈ এখন চিনেমা উপভোগ কৰিব পৰা এখন ধুনীয়া চিনেমা। আমি চাই খুবেই ভাল পালোঁ, আৰু যিহেতু আমাৰ দৃষ্টি ফাৰ্ষ্ট টাইম চাইছে তাই এনেদৰে হলত চিনেমা ডাঙৰ হোৱাৰ পৰা, আৰু তাইও খুব এনজয় কৰিলে চালে। ধুনীয়াকৈ আমি চিনেমা চালোঁগৈ। আৰু যিহেতু আমি গৃহিণীসকলে সদায় নিজৰ নিজৰ ব্যক্তিগত কামতে ব্যস্ত হৈ থকা নিচিনা হয়, যিহেতু ল'ৰা ছোৱালীৰ লগত ঘৰুৱা কাম কাজৰ পৰা সময়ে নিমিলেগৈ, আৰু তেনেদৰে ঘৰুৱা কাম কাজৰ মাজতো অলপ সময় উলিয়াই নিজকো অলপ সময় দি যাব লাগে, চাবগৈ লাগে। এনেকৈ এখন অসমত ধুনীয়া এখন অসমীয়া চিনেমা, আৰু আমি অসমৰ মানুহখিনি হৈ যদি অসমীয়া চিনেমাখনক ছাপোৰ্ট নকৰোঁ তেনেহ'লে কেনেকৈ হ'ব? আৰু বাহিৰৰ মানুহটো নাহে ন অসমত অসমীয়া চিনেমা এখন চাবলৈ, আমি অসমৰ মানুহখিনিয়ে চাব লাগিব। গতিকে খুব এখন সুন্দৰ চিনেমা উপভোগ কৰিলোঁ, ভাল লাগিলে। আমিও নিজৰ মতামত জনাইছোঁ, ভাল পালোঁ। এখন ধুনীয়া চিনেমা চাব লাগে। আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ মোৰ ফালৰ পৰা, যাব ধুনীয়াকৈ ফেমিলিৰ লগত যাব, গৈ চাবগৈ। আৰু আমি খুব ভাল পালোঁ, আমাৰ দৃষ্টিহঁতেও খুব ভাল পালে। আৰু তেনেহ'লে ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ছাপোৰ্ট কৰিব অসমীয়া চিনেমা, খুব এখন ধুনীয়া চিনেমা। ইয়াত নিপন গোস্বামী ডাঙৰীয়াই যদিও নাই, আকৌ নতুনকৈ প্ৰাণ পাই উঠিছে। ইয়াত এটা খুব সুন্দৰ চৰিত্ৰ অভিনয় কৰিছে। জুবিন গাৰ্গে খুব ধুনীয়া এক্টিং কৰিছে চৰিত্ৰত অভিনয় কৰি। আৰু যদি তাৰ কাহিনীটো
কৈয়ে দিওঁ তেনেহ'লে চাবলৈ যোৱা মজাই নাথাকিব গতিকে চাবগৈ তাৰ গানকেইটাও খুব ধুনীয়া তাত গান কেইবাটাও আছে বাৰু আৰু খুব ধুনীয়া এখন চিনেমা বহুত দিনৰ মূৰত চালোঁ আই এম ফুল্লি হেপী আপোনালোকেও চাবগৈ আৰু তেনেহ'লে ভিডিঅ'টো ইমানে বাই বাই আৰু আমাৰ চেনেলটোকো অলপ ছাপোৰ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে জয় আই অসম